নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে আৰু ভালে থাকিব। আমি আজি বজাৰলৈ যাব ওলাইছোঁ আৰু মোৰ লগত যাব এইটো দীপজ্যোতি ডেকা। হয়, হাই দস্তি মই অলৰেডি আহি পাই গ'লোঁ। এইটো যাব মোৰ লগত, দীপজ্যোতি ডেকা যাব। আমি দুটা আজি বজাৰলৈ যাম আৰু বজাৰত গৈ আমি বিহু আহি পালেহি, যিহেতু বাপতিসাহোঁৰ বিহু, কিবা এটা বস্তু আনিব গৈ আছোঁ। কি বস্তু আনিব গৈ আছোঁ ভিডিঅ'টোত আপোনালোকে দেখা পাব। ব'লকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি টমটমত যাম বুলি আহিছিলোঁ, টমটম নাপালোৱে। এতিয়া আমি খোজকাঢ়ি যাবলৈ ওলাইছোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ। কেনেকুৱা লাগিছে খোজকাঢ়ি তোমাৰ? ভাল লাগিছে দিয়া। আৰু ৰ'দটো কিমান ধুনীয়া লাগিছে ন? একদম ক'ব নালাগে। গৈ আছোঁ ধুনীয়াকৈ আমি দুটা এয়া, আৰু গৈ গৈ আমি পাম আজি ফাইনেলি আহি পাই গ'লো এই বজাৰ। এয়া গৈ আছোঁ আমি, পামেই এতিয়া, অলপ আগতে আছে। গৈ আছোঁ, ব'লকচোন গৈ আপোনালোকক দেখাম বাৰু কি ল'ব গৈ আছোঁ আমি এতিয়া। এইটো চাব পাৰে, বিহুৰ কাৰণে পোষ্টাৰ লগোৱা আছে। ইয়াত দেখা পাইছে আপোনালোকে, আগত এখন পোষ্টাৰ লগোৱা আছে বিহুৰ কাৰণে। বিহু আহি পালেহি যিহেতু। কি ল'ব আহিছিলোঁ আপোনালোকে দেখা পাইছে, আৰু এতিয়া দেখাব বাইদেৱে। এতিয়া চাওক, বাইদেৱে আনিলে গামোচাকেইখন। চাওঁ আমি কেনেকুৱা লাগে, খুলি দেখাব বাইদেৱে আমাক। আৰু দেখাই আছে বাইদেৱে, এখন চাওক গামোচাখন, এখনেই হয় আৰু বেলেগ চাই আছোঁ। আৰু হাতেৰে বোৱা এখন বোলে সৰু ফুলৰ কি সৰু ফুলৰ গামোচা। কিবা, এইবিলাকৰ দাম কেনেকৈ? এইখনৰ দাম বাইদেৱে কৈছে 950 টকা। আৰু এইবিলাক একেই নেকি? এইকেইখন এখন 550 টকা বুলি কৈছে। ইয়াত থাকি আৰু কম দামী, কিবা কম দামী আছে বাইদেউ? এখন কম দামী আছে, এখন এইখন হৈছে 240 টকা। এইখন গামোচা বাইদেউ কৈছে 240 টকা। এখন দিয়া দাম কিমান বাইদেউ? 240, 230 টকা। এখন ফাইনেল দাম মানে 230 টকা। আৰু কিবা বেলেগ আছে নেকি, কিবা দামী? ইয়াত থাকি কিবা দামী আছে? 1200 টকীয়া এখন চাওঁ বাৰু। 1200 টকীয়াখন বোলে নাই। আৰু বেলেগ একো নাই? হয়, এনেকুৱা দেখাচোন বাৰু। ৰামকৃষ্ণ ৰামকৃষ্ণ লেখা মানে সৰু গামোচা আছে এনেকুৱা। আপুনি গাড়ীয়ে চাড়ীয়ে লগাব পাৰে, বা নামঘৰে চামঘৰে দিব পাৰে, এনেকুৱা আছে। শৰাই চৰাই হেৰি কৰিব পৰা, এনেকৈ শৰাই চৰাই থকা। এইবিলাক হৈছে 120 টকা এনেকুৱা। এইখন আছে, এইখন অকণ ডাঙৰ হয়। এখন খুলি চাব পাৰি ন? এখন উলিয়াই আনিছে এনেকৈ চাব পাৰে। এইখন হয়, এইখন অকণমান ডাঙৰ আছে। চাওক, এইখন অকণমান ডাঙৰ আছে। এইখনৰ দাম কিমান বুলি ক'লে বাইদেউ? কিমান বুলি কৈছে আপুনি? 250 টকা বুলি কৈছে। এইখনৰ দাম 250 টকা বোলে। হৈ গ'ল, এয়া লৈ ল'লোঁ, পেকিং কৰি ল'লোঁ। এতিয়া পে'মেণ্টটো কৰিব আমাৰ এইটো দেখাই, সেইটো আমাৰ এই পে'মেণ্ট কৰিব। পূৰা দোকানখন মই দেখাই দি আছোঁ আপোনালোকক, চাই ল'ব পাৰে। আপোনালোকক যদি লাগে তেতিয়াহ'লে আপোনালোকেও আহি নিব পাৰিব ইয়াৰ পৰা। গুৱাহাটী ইংলিছ কলনী ন? কলনী, চানমাৰী কলনী, বামুণী মৈদাম কলনী। এখন আপুনি ইয়াৰ পৰা আহি আপুনি নিব পাৰিব, আপোনালোকেও লৈ যাব পাৰিব। বহুত ধুনীয়া ধুনীয়া গামোচা আছে ইয়াত, আপোনালোকে দেখা পাইছে ভিডিঅ'ত। আহি পেলাই আপোনালোকেও লৈ যাব পাৰিব। এতিয়া গৈ আছোঁ ঘৰলৈ, ঘৰত গৈ পাম। চাওক এনেকৈ এইখিনি হৈছে। ফাইনেলি আহি গ'লোঁ। আৰু ইমান ৰ'দ দিছে নহয়, কেনেকুৱা লাগিছে ৰ'দটো তোমাৰ? একদম অসহ্য লাগিছে মোৰ। ধুনীয়া লাগিছে কিন্তু ৰ'দটো এনেকুৱা দিছে নহয়, মানে কি গৰমত থাকিব পৰা নাই, মুখ যাব পৰা নাই, এনেকুৱা গৰম আছে। ফাইনেলি আমি একদম টমটমত গৈ আছোঁ, কাৰণ কি ইমান গৰমত যাব পৰা নাই। সেইটো কাৰণে টমটমত উঠিলোঁ। টমটমত উঠি আমি গৈ আছোঁ ইয়াত, দেখা পাইছে। এতিয়া ৰুম পাই গ'লো, গৈ আছোঁ, বৰ্তমান গৈ আছোঁ।
চাওক আহি পাই গ'লোঁ ধুনীয়াকৈ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ' এৰিলোঁ বাই